আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে দ্য ষ্টৰী অফ প্ৰফেটছ। প্ৰিয় বন্ধুসকল, আজি এই ভিডিঅ'ত আমি হজৰত আদম আলাইহিছ সালামৰ জীৱনীলৈ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি হজৰত আদম আলাইহিছ সালামৰ জীৱনী আধা আলোচনা কৰিছিলোঁ। এতিয়া তাৰ পৰা আকৌ আৰম্ভ কৰিম। তো আহক এবাৰ ভিডিঅ' আৰম্ভ কৰোঁ। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم। প্ৰিয় বন্ধুসকল, এতিয়া কি হ'ল যে হজৰত আদম আলাইহিছ সালামৰ শৰীৰত ৰুহ ফুকি দিব আল্লাহ। এতিয়া হজৰত আদম আলাইহিছ সালামৰ ভৰিত আল্লাহ যেতিয়া ৰুহ দিলে, যেতিয়া ভৰি পৰ্যন্ত ৰুহ আহিল, তেতিয়া তেওঁ উঠি থিয় হ'ব বিচাৰিছিল। সেয়া আল্লাহে কৈছে যে মানুহ জাতিক মই বহুত অস্থিৰকৈ বনাইছোঁ, তেওঁলোক বহুত অস্থিৰ, ধৈৰ্য নাই। ইয়াৰ পাছত যেতিয়া পেট পৰ্যন্ত আহিছিল, তেতিয়া ভোক অনুভৱ কৰিছিল। এই ৰুহ আহি যেতিয়া চকু পৰ্যন্ত আহিছিল, তেতিয়া এই ৰুহ এই চকুৰ দ্বাৰা জান্নাতৰ ফল ইত্যাদি চোৱা আৰম্ভ কৰিছিল। আৰু যেতিয়া এই ৰুহ আহি মগজুত উপস্থিত হৈছিল, তেতিয়া হজৰত আদম আলাইহিছ সালামৰ হাঁচি আহিছিল। আৰু আদম আলাইহিছ সালামে তেতিয়া হাঁচি মাৰি আল্লাহৰ প্ৰশংসা কৰিছিল যে আলহামদুলিল্লাহ। তেতিয়া আল্লাহেও কৈছে ইয়াৰহামুকাল্লাহ উত্তৰত। তো এই দৃশ্যবোৰ চাই ফিৰিস্তাসকল আচৰিত হৈ গৈছিল, আৰে এইটো কেনেকুৱা জাতি, তেওঁ জাষ্ট এতিয়া ৰুহ দিয়া হৈছে আৰু এতিয়া ইমান ধুনীয়াকৈ আল্লাহৰ প্ৰশংসা কৰিছে। আৰু আল্লাহও অত্যন্ত সন্তুষ্ট হৈছে, ৰাজি হৈছে যে মোৰ বান্দা মই তোমাক ইমান মৰমৰে বনাইছোঁ, এতিয়া মোৰ ইমান সুন্দৰকৈ প্ৰশংসা কৰিলা। তো এতিয়া ফেৰেস্তাসকলে তেওঁলোকৰ ভুলটো বুজা আৰম্ভ কৰিলে, কাৰণ তেওঁলোকে ভাবিছিল যে আল্লাহ এনেকুৱা এটা জাতি বনাব, হয়তো তেওঁলোক ফেৰেস্তাসকলে নিজকে ভাবিছিল যে আমি সকলোতকৈ শ্ৰেষ্ঠ, হয়তো এই জাতি যি বনাব তেওঁলোক আমাতকৈ শ্ৰেষ্ঠ হ'ব নোৱাৰিব। এইটো এটা ধাৰণা তেওঁলোকৰ আছিল। কিন্তু এইটো চাই তেওঁলোক বুজিব পাৰিছিল না, আল্লাহে যি কৈছিল যে মই যি জানো তোমালোকে নাজানা, ঠিকেই কৈছিলে। কাৰণ প্ৰথমে সৃষ্টি হৈয়ে আল্লাহৰ সুন্দৰকৈ প্ৰশংসা কৰিলে। এতিয়া ৰুহ দিয়াৰ পাছত আল্লাহ ৰাব্বুল আলামিনে কি কৰিলে যে এটা ইণ্টাৰভিউ ব্যৱস্থা কৰিলে, মক ইণ্টাৰভিউ। তো এই ইণ্টাৰভিউত আল্লাহ ৰাব্বুল আলামিনে আদম আলাইহিছ সালামক সকলো বস্তুৰ নাম শিকাই দিলে, ফেৰেস্তাসকলকো দিলে। এতিয়া ইণ্টাৰভিউত আল্লাহে ফেৰেস্তাসকলক ক'লে যে তোমালোকে কোৱাচোন এই বস্তুবোৰৰ নাম কোৱা। দুনিয়াৰ সকলো বস্তুৰ নাম আল্লাহ ৰাব্বুল আলামিনে আদম আলাইহিছ সালামক শিকাই দিছে। সকলো মানুহৰ জ্ঞান আদম আলাইহিছ সালামক আল্লাহে একেলগে দি দিছিলে। আদম আলাইহিছ সালামৰ সকলো বস্তুৰ জ্ঞান আছিলে। তেতিয়া ফেৰেস্তাসকলে ক'ব নোৱাৰিছিল আৰু কৈছিল যে আল্লাহ আপোনাৰ পবিত্ৰতা, আমি একোৱেই নাজানো, কেৱল মাত্ৰ সেইটো জানো যিটো আপুনি আমাক শিকাই দিয়ে। তো এতিয়া আদম আলাইহিছ সালামে কৈছে যে তুমি নামবোৰ কৈ দিয়া। তেতিয়া আদম আলাইহিছ সালামে সকলো বস্তুৰ নাম কৈ দিলে। এতিয়া ফেৰেস্তাসকল লজ্জা অনুভৱ কৰিছিল, তেওঁলোকে বুজিব পাৰিছিল নাই এই জাতি আমাতকৈ শ্ৰেষ্ঠ। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم وعلم آدم الأسماء كلها ثم عرضهم على الملائكة فقال أنبئوني بأسماء هؤلاء إن كنتم صادقين। আৰু তেওঁ আল্লাহে আদম আলাইহিছ সালামক সকলো বস্তুৰ নামসমূহ শিক্ষা দিলে। ইয়াৰ পিছত ফিৰিস্তাসকলৰ সন্মুখত উপস্থাপন কৰি ক'লে এইবোৰৰ নাম মোক কোৱা যদি তোমালোক সত্যবাদী হোৱা। قالوا سبحانك لا علم لنا إلا ما علمتنا إنك أنت العليم الحكيم। তেওঁলোক ফিৰিস্তাসকলে ক'লে আপুনি পবিত্ৰ, মহান, আপুনি আমাক যি শিক্ষা দিছে সেইটোৰ বাহিৰে আমাৰ কোনো জ্ঞান নাই, নিশ্চয় আপুনি সৰ্বজ্ঞ প্ৰজ্ঞাময়। قال يا آدم أنبئهم بأسمائهم فلما أنبأهم
بأسمائهم قال ألم أقل لكم إني أعلم غيب السماوات والأرض وأعلم ما تبدون وما كنتم تكتمون তেওঁ আল্লাহে ক'লে, হে আদম, তেওঁলোকক এইবোৰৰ নাম কৈ দিয়ক। ইয়াৰ পিছত আদম তেওঁলোকক সেইবোৰৰ নাম কৈ দিলে। তেওঁ আল্লাহে ক'লে, মই তোমালোকক কোৱা নাছিলোঁনে যে নিশ্চয় মই আকাশসমূহ আৰু জমিনসমূহৰ গাইব সম্পৰ্কে জানো, আৰু মই সেইটো জানো যি তোমালোকে প্ৰকাশ কৰা আৰু যি গোপন ৰাখা। তো তেতিয়া আল্লাহ ৰাব্বুল আলামিনে ক'লে যে তোমালোকে আদমক সন্মানসূচক এটা সিজদা কৰা। তো এই আদেশ দিয়াৰ লগে লগে ফেৰেস্তাসকলে আল্লাহৰ ভয়ত আৰু নিজৰ ভুলটো বুজিব পাৰি আদম আলাইহিস সালামক সিজদা কৰিলে। এই কথা আল্লাহ সূরা আল বাকারাত উল্লেখ কৰিছে। وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَى وَاسْتَكْبَرَ وَكَانَ مِنَ الْكَافِرِينَ আৰু যেতিয়া মই ফিৰিস্তাসকলক কৈছিলোঁ আদমক সিজদা কৰা, তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে সিজদা কৰিলে। সি অস্বীকাৰ কৰিলে আৰু অহংকাৰ দেখুৱালে, আৰু সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হ'ল। আচ্ছা, এই যে সিজদা আছিল, যিটো ফেৰেস্তাসকলৰ সিজদা, এই সিজদা কিন্তু আপোনাৰ ইবাদতৰ সিজদা নাছিলে, কাৰণ ইবাদতৰ কাৰণে কেৱলমাত্ৰ আল্লাহকে সিজদা কৰিব পাৰোঁ। এইটো এক সন্মানসূচক সিজদা আছিলে, তাজিমি সিজদা। قال ما منعك ألا تسجد إذ أمرتك قال أنا خير منه خلقتني من نار وخلقته من طين তেওঁ আল্লাহে ক'লে, কিহে তোমাক বাধা দিছে যে তুমি সিজদা কৰা নাই যেতিয়া মই তোমাক আদেশ দিছোঁ? সি শয়তানে ক'লে, মই তেওঁতকৈ শ্ৰেষ্ঠ। আপুনি মোক জুইৰ পৰা সৃষ্টি কৰিছে আৰু তেওঁক সৃষ্টি কৰিছে বোকা মাটিৰে। قال فاهبط منها فما يكون لك أن تتكبر فيها فاخرج إنك من الصاغرين তেওঁ আল্লাহে ক'লে, তেন্তে তুমি ইয়াৰ পৰা নামি যোৱা। তোমাৰ এইটো অধিকাৰ নাই যে তুমি ইয়াত থাকি অহংকাৰ কৰিবা। এতেকে তুমি ওলাই যোৱা, নিশ্চয় তুমি লাঞ্ছিতসকলৰ অন্তৰ্ভুক্ত। সি ক'লে, মোক তুমি সেইদিনলৈকে অৱকাশ দিয়া যিদিনা সিহঁত পুনৰ উত্থিত হ'ব। তেওঁ ক'লে, নিশ্চয় তুমি অৱকাশ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত। সি ক'লে, তুমি মোক প্ৰতবস্ত কৰাৰ কাৰণে মই অৱশ্যেই তোমাৰ সৰল পথত মানুহৰ বাবে ৰৈ থাকিম। তাৰপিছত নিশ্চয় মই সিহঁতৰ ওচৰত আহিম, সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁফালৰ পৰা আৰু সিহঁতৰ বাওঁফালৰ পৰা, আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা। তেওঁ ক'লে, ইয়াৰ পৰা লাঞ্ছিত অপমানিত হৈ ওলাই যা। মানুহৰ মাজত যিয়ে তোৰ অনুসৰণ কৰিব, মই তহঁত আটাইৰে জাহান্নাম পূৰণ কৰিম। তো এইদৰে শয়তানে চেলেঞ্জ কৰিলে। তো শয়তানে ক'লে যে মই তেওঁলোকক সন্মুখৰ ফালৰ পৰা, পিছফালৰ পৰা, সোঁফালৰ পৰা আৰু বাওঁফালৰ পৰা মই আক্ৰমণ কৰিম। তো সন্মুখৰ ফালৰ পৰা আক্ৰমণ কৰিব, তাৰ অৰ্থ হৈছে যে সন্মুখত যে জান্নাত জাহান্নাম আছে বা মানুহে মৰিব লাগিব, এইবোৰৰ পৰা শয়তান সদায় পাহৰাই ৰাখিব। যে আপুনি যেতিয়াই জান্নাত বা জাহান্নামৰ কথা মনত কৰি দিনৰ কাম কৰিব বিচাৰিব, শয়তানে ক'ব এইবোৰ বাদ দে, যে সন্মুখ বহুত দেৰি আছে, এইবোৰ আপোনাক মনত কৰিবই নিদিব। পিছফালৰ পৰা আক্ৰমণ, যে শয়তানে কি কৰিব, যে আপুনি যেতিয়াই দিনৰ ৰাস্তাত আহিব বিচাৰিব, আল্লাহৰ হুকুম পালন কৰিব বিচাৰিব, তেতিয়া শয়তানে এই দুনিয়া, ধন দৌলত, মাল সম্পদ, পৰিয়ালবৰ্গ, বিবি বাচ্চা, এইবোৰৰ চিন্তা আপোনাৰ মূৰত আনি দিব, আপুনি দিনৰ পথত চলিবই নোৱাৰিব। এইটো হৈছে পিছফালৰ পৰা আক্ৰমণ। সোঁফালৰ পৰা আক্ৰমণ হৈছে আপোনাৰ যেতিয়া
শৰীয়তৰ বিষয়বোৰ আছে নহয় এইবোৰত সন্দেহৰ সৃষ্টি কৰিব যে পৰ্দা কৰিব লাগে বা নামাজ পঢ়িব লাগে চুৰৰ হাত কাটি দিয়া বা জিনাকাৰীৰ সংচাৰ কৰা শিলগুটি মাৰা এই ধৰণৰ যিটো শৰীয়তৰ কানুন তাত সন্দেহৰ সৃষ্টি কৰিব সি ক'ব যে এইবোৰ